ভাৰতীয় সংবিধান কিমান চনত গৃহীত হৈছিল? ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? সো হে গাইজ, আকৌ আহিলোঁ আজি এটা নতুন ভিডিঅ'লৈ আৰু নতুন কেইটামান প্ৰশ্ন লৈ চেম আগৰ দৰে। সো আজিৰ এইখন ভিডিঅ'ত আমি আলোচনা কৰিম জাষ্ট আমাৰ ভাৰতীয় সংবিধানক লৈ। আৰু আজিৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ হ'ব, যেনেকুৱা আপোনাৰ সকলো লিখা থাকিব, জাষ্ট আপোনাৰ খালী ঠাই পূৰ কৰিব লাগিব আৰু খালী ঠাই পূৰত সেই এনচাৰটো দিব লাগিব আৰু সেই খালী ঠাইৰ এনচাৰটো দিলে আপোনাৰ সম্পূৰ্ণ বাক্যটো শুদ্ধ হ'ব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰস্তাৱনা সংবিধানৰ ডেছ নহয়। ভাৰতীয় সংবিধান গৃহীত হৈছিল ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেছ লিখিত সংবিধান। ভাৰতীয় সংবিধানত ডেছটা অনুচ্ছেদ আছে? ভাৰতীয় সংবিধানত ডেছটা ভাগ আছে? সো হে গাইজ, আজিৰ ভিডিঅ'খন আপোনাৰ কেনে লাগিল আৰু আপুনি কিমানকেইটা প্ৰশ্ন উত্তৰ জানিছিল প্লিজ মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু আমাৰ ভাৰতীয় সংবিধানৰ ওপৰত আপোনাৰ কিমান নলেজ আছিল বা আপুনি কিমানকেইটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ জানিছিল সেইটোও কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'খন যদি আপোনাৰ অলপ ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু মই যদি আপোনাক কিবা নতুন শিকাই আছোঁ বা মোৰ এই ভিডিঅ'খনৰ পৰা আপুনি কিবা নতুন অভিজ্ঞতা জ্ঞান লাভ কৰি আছে তেনেহ'লে মেক চিয়'ৰ মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, যাতে মই পৰৱৰ্তী আপলোড কৰা ভিডিঅ' নটিফিকেশ্যন আপুনি পাই যায়। আজিৰ কাৰণে এইখিনি। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ।